ডাঙৰৰ পৰা শিকিছোঁ। হাগ্ৰামা ডাঙৰীয়াই কি হ'ল, নিৰ্বাচন আহিলে তেখেতো মানে টুপি পিন্ধি পেলাই মছজিদে যায় আৰু কি বুলি কয় ৰজা পাতিবলৈ যায়। গতিকে ময়ো এতিয়া হাগ্ৰামা ডাঙৰীয়াই যেনেকৈ মুছলমানৰ ভোটটো বহুত পায় টুপি পিন্ধি, ময়ো এইকাৰণে এতিয়া মানে টুপিটো পিন্ধি ঘূৰি আছোঁ যাতে আমাৰো 2-4টা মুছলমানটো আৰু ভোটটো বাঢ়ে। আমাৰ গোটাই নাই নহয়, 4,71,000 মুছলমানে BTRত ভোট কৰে আৰু আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই অকলে 4 লাখ পায় আৰু আমি মাত্ৰ 40,000 পাওঁ। গতিকে যদি আমি এইবাৰ 50,000ও পাওঁ আমাৰ কাৰণে বহুত। আমি ভাবিছোঁ এইবাৰ মোৰ টুপিয়ে 10,000 ভোট মানে মুছলমানৰ ভোটটো ল'বলৈ আমি সক্ষম হ'ম। হাগ্ৰামা ডাঙৰীয়াৰ পৰা শিকিছোঁ। হাগ্ৰামা ডাঙৰীয়াই কি হ'ল, নিৰ্বাচন আহিলে তেখেতো মানে টুপি পিন্ধি পেলাই মছজিদে যায় আৰু কি বুলি কয় ৰজা পাতিবলৈ যায়। গতিকে ময়ো এতিয়া হাগ্ৰামা ডাঙৰীয়াই যেনেকৈ মুছলমানৰ ভোটটো বহুত পায় টুপি পিন্ধি, ময়ো এইকাৰণে এতিয়া মানে টুপিটো পিন্ধি ঘূৰি আছোঁ যাতে আমাৰো 2-4টা মুছলমানটো আৰু ভোটটো বাঢ়ে। আমাৰ গোটাই নাই নহয়, 4,71,000 মুছলমানে BTRত ভোট কৰে আৰু আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই অকলে 4 লাখ পায় আৰু আমি মাত্ৰ 40,000 পাওঁ। গতিকে যদি আমি এইবাৰ 50,000ও পাওঁ আমাৰ কাৰণে বহুত। আমি ভাবিছোঁ এইবাৰ মোৰ টুপিয়ে 10,000 ভোট মানে মুছলমানৰ ভোটটো ল'বলৈ আমি সক্ষম হ'ম।